মই আছো বৰ্তমান পথাৰৰ মাজত মানে গৰুৰ লগত আছো আৰু ঘৰত মানে কিবা লাজ লাগি যায় গতিকে আজি মই এটা ভিডিঅ' বনাইছো সৰি মই ইন্ট্ৰডাকশনটো দিব পাহৰি গৈছো নমস্কাৰ মই আইবুৰ ৰহমান আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বেকাৰ বয় আসামলৈ আৰু আজি ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব আপোনালোক মোৰ সকলোৰ কাৰণে কাৰণ আমাৰ ডেইলি কামত ব্যৱহাৰ কৰা আমি ডেইলি এটো বস্তু নহলে আমি চলিবই নোৱাৰো সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো দুদিন পানীত এনেকৈ থৈ দিম তাৰপিছত পানীৰ পৰা উঠাম এতিয়া অলপ ধানটোৰ বিষয়ে চাওঁ হওক এয়া 6 কেজিৰ পেকেট হয় আৰু ইয়াত কিবা কিবি এইবিলাক ধানটোৰ বিষয়ে লিখা আছে পানীৰ পৰা উঠালো আৰু এনেকৈ 3 দিন ৰাখি থম এয়া চাওক 3 দিন পিছত এতিয়া সৰু সৰু কণ ওলাইছে নাজানো বতৰ কি হয় কঠিয়া পাৰো বাৰু বৰষুণ হয় বা নহয় নাজানো আৰু কঠিয়া পাৰিম আজি ট্ৰেক্টৰ আহি আছে তাৰপিছত কি বুলি কম আৰু বৰষুণ নায়ে হন্ডা মেচিনেদি পানী তুলি কেনে কঠিয়া পাৰিব লাগিব আৰু উপায় নাই এই মূৰটো চাবি এই মাজেদি আনবি হা একশা মাৰি ললো আৰু এইবাৰ পানী তুলিম পানী তুলি কেনে খমাৰ মাৰি দিম আৰু এইখিনিত অলপ ভিডিঅ'টো মই স্পীড কৰি দিছোঁ কাৰণ বহুত দীঘল হৈ যাব সেইবাবে স্পীড কৰি দিয়া গৈছে ট্ৰেক্টৰ মাৰা হ'ল আৰু এতিয়া আব্বাই এনেকৈ ধান ছিটাই আছে আৰু লগত ময়ো আছোঁ ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ কাৰণ বহুত দীঘল হৈ যাব কাৰণ বেছি দীঘল হ'লে এনেও আপোনালোকে স্কিপ কৰিব মই জানো
সেইকাৰণে ভিডিঅ'টো অলপ মানে ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। এয়াই আছিল আজিৰ মোৰ ভিডিঅ'টো, মানে এইখিনিয়ে আৰু আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনেবা পালে নাজানো, মোক কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা। এইবাৰ মোৰ ভিডিঅ'টো দিয়াত অলপ পলম হ'ল, তাৰ বাবে আপোনালোকে বেয়া নাপাব। মোৰ প্ৰব্লেম হৈছিল, সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু এতিয়া ডেইলি ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজিতে এইখিনিতে সমাপ্ত কৰোঁ। বাই।